Hello friends, special Assamese সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো। আজি হৈছে জানুৱাৰীৰ 24 তাৰিখ বৃহস্পতিবাৰ, গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। প্ৰথমে আছে মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙ্গল, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং ৰঙা। সামাজিক কামৰ মাজেদি সুখ্যাতি লাভ, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি পাব, পাৰিবাৰিক জীৱন শুভ মিশ্ৰিত। ভ্ৰমণৰ যুঁজা, পিতৃ মাতৃৰ মনত কোনো কাৰণত উদ্বিগ্নতা থাকিব পাৰে। তাৰপিছত আছে বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং গেৰুৱা। শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল, দাম্পত্য জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব, ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থাকি সুখী হ'ব, সম্ভৱস্থলত মান মৰ্যাদা পাব, আৰ্থিক উন্নতিৰ যুগ। তাৰপিছত আছে মিথুন ৰাশি। মিথুনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং বগা। স্বাস্থ্যৰ পাই ভালেই, আপুনি যি কামতে হাত দিয়ে অকৃতকাৰ্য হ'ব, কৃষি আদি ব্যৱসায় প্ৰচুৰ উন্নতি, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি, প্ৰেমতো মজলীয়া। মিথুনৰ পিছত আছে কৰ্কট। কৰ্কটৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং সোণালী। আপুনি নেতৃত্ব লৈ আগুৱাই নিয়া কামবিলাকত বাধা পালেও ৰৈ যাব লগা নহ'ব, পৰিস্থিতিত পৰি হঠাতে আৱেগিক হ'ব লগা হ'ব পাৰে, শীতল মস্তিষ্কৰে ভাবি চিন্তি আগবাঢ়ক। কৰ্কটৰ পিছত আছে সিংহ। সিংহৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং নীলা। বন্ধু বান্ধৱ তথা সহকৰ্মীৰ পৰা অভাৱনীয়ভাৱে সহায় সহযোগ পাব, ভ্ৰমণ হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল, কামৰ দায়িত্ব ভাবি আৰু ৰাজহুৱা কামৰ দায়িত্ব থাকতে নিজৰ স্বাৰ্থপৰ কথা ভাবিবলৈ সময় পাব। সিংহৰ পিছত আছে কন্যা। কন্যাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া। শাৰীৰিক ক্ষেত্ৰত বিশেষ আমনি নেপাব, আপোনাৰ ব্যক্তিত্বই সৰু বৰ শত্ৰু মিত্ৰ সকলোকে আকৰ্ষণ কৰিব, ব্যৱসায়ত প্ৰচুৰ উন্নতি, সন্তানৰ বাবে সাধাৰণ চিন্তা। তাৰপিছত আছে কন্যা। কন্যাটো হ'ল তুলা। তুলাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 আৰু 6, শুভ ৰং বেঙুনীয়া। আন দিনাতকৈ স্বাস্থ্য উন্নত, একাধিক সমস্যা ব্যতিব্যস্ত কৰিলে আপুনি উপস্থিত বুদ্ধিৰে সেইবোৰ সহজে চম্ভালি ল'ব পাৰিব, দাম্পত্য মধ্যম আৰু আৰ্থিক উন্নতি। তুলাৰ পিছত আছে বৃশ্চিক। বৃশ্চিকৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙ্গল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং মাখন। সাধাৰণ কথা এটাতে যাতে কাৰোবাৰ লগত বুজাবুজি নহয় লক্ষ্য ৰাখিব, কোনো এক ঐশ্বৰিক শক্তিৰ বলে আপুনি জটিল পৰিস্থিতি সহজে চম্ভালি ল'ব পাৰিব। বৃশ্চিকৰ পিছত আছে ধনু। ধনুৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং মুগা। কোনো বিশেষ কামৰ বাবে পৰ্যাপ্ত টকাৰ অভাৱ হোৱা ওচৰত হাত পাতি ল'ব লগা হ'ব পাৰে, সন্তানৰ পক্ষ সুখী, আত্মীয় মানুহৰ পৰা কোনো সুখবৰ পাব পাৰে। ধনুৰ পিছত আছে মকৰ। মকৰৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6 আৰু 7, শুভ ৰং নীলা। স্বাস্থ্য মজলীয়া, কোনো ৰক্তচাপ জনিত অসুখত ভুগিব পাৰে, শাৰীৰিক তথা মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব, পাৰিবাৰিক জীৱন সুখৰ বুলিব নোৱাৰি। তাৰপিছত আছে কুম্ভ। কুম্ভৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং বগা। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব, ৰাইজৰ বিশ্বাস ভাজন হৈ উঠিব, আয় চাই ব্যয় কৰা টান হ'ব, সাধাৰণ কথা এটাতে সংগ্ৰহ কৰি বৃহৎ আকাৰলৈ যাবলৈ দিব। শেষত আছে মীন। মীনৰ ক্ষেত্ৰত হৈছে শুভকাৰক বৃহস্পতি, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং হালধীয়া। দিনটোৰ প্ৰায় ভালেই যাব, ব্যৱসায় বাণিজ্য জড়িত যদি মনোযোগ দিয়ে লাভৱান হ'ব, ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত পাব, সম্ভৱস্থলত মনত কোনো কাৰণত এটা শংকা ভাৱ থাকিব, মাতৃৰ শৰীৰ আৰু মন কিছু দুৰ্বল বুজায়। চ' আজিৰ দিনটো ৰাশিফল আছিল ইমানেই। চ' মোৰ গাটো ইমান ভাল নহয়, চ' মাতটো অলপ বেয়া হ'ব পাৰে। যদি প্ৰথমবাৰ মোৰ চেনেললৈ আছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।